Hi guys, New Information TV লৈ সকলোকে স্বাগতম জনাইছো। আজি মই এটা নতুন ভিডিও লৈ আহিছো আৰু ভিডিওটো চাই ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিওটো লাইক কৰিব আৰু ভিডিওটো শেয়াৰ কৰিব। আৰু ৰাইট সাইডে যেটো বেল আইকন দেখিছে সেই বেল আইকনটো দবাবলৈ নাপাহৰিব। বেল আইকনটো এই কাৰণে দবাব যাতে নিউ ভিডিও আহিলে আপোনালোকে নটিফিকেশনটো পায়। Guys, Jio SIM user সকলৰ বাবে আছে এটা দুখ খবৰ। যিসকলে Jio SIM ব্যৱহাৰ কৰে তেওঁলোকে পূৰ্বে কোনো নম্বৰলৈ ফোন কৰিলে মানে অন্য নেটৱৰ্কলৈ ফোন কৰিলে কোনো ধন দিব লগা হোৱা নাছিল, কিন্তু এতিয়া Jioয়ে তাৰ নিয়মসমূহ সলনি কৰিছে। এতিয়া যদি আপুনি অন্য নম্বৰলৈ ফোন কৰে মানে Jioৰ পৰা Jioলৈ ফ্ৰী হয়, কিন্তু অন্য নম্বৰলৈ যদি আপুনি ফোন কৰে তেতিয়া আপুনি বহন কৰিব লাগিব 6 পইচাকৈ আৰু Jioলৈ কৰিবৰ কাৰণে কোনো পইচা ব্যয় কৰিব নালাগে। Jioৰ পৰা অন্য নেটৱৰ্কসমূহলৈ ফোন কৰিলে আপুনি বহন কৰিব লাগিব 6 পইচাকৈ টকা। তাৰ বাবে Jioয়ে কিছুমান টপ আপ ভাউচাৰ প্ৰভাইড কৰিছে কাস্টমাৰছৰ কাৰণে। তো সেই টপ আপ ভাউচাৰসমূহ চাওঁ আহক। সেই টপ আপ ভাউচাৰসমূহ এনেকুৱা ধৰণৰ, আপুনি যদি 10 rupees ৰিচাৰ্জ কৰে দেন আপুনি 124 মিনিটছ কথা পাতিব পাৰিব আৰু 1 GB ডাটা ব্যৱহাৰ কৰিব পাৰিব। ঠিক তেনেদৰে 20 rupeesত 249 minutes and 2 GB, 50 rupeesত 656 minutes আৰু 5 GB আৰু 100 rupeesত 1362 minutes and 10 GB ডাটা আপুনি লাভ কৰিব পাৰিব। প্ৰতি মিনিটত 6 পইচাকৈ টকা তেতিয়ালৈকে লোৱা হ'ব যেতিয়ালৈকে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই IUC অৰ্থাৎ ইণ্টাৰকানেকশ্যন ইউজেজ চাৰ্জ আঁতৰাই নিদিয়ে। এই IUC অৰ্থাৎ ইণ্টাৰকানেকশ্যন ইউজাৰ চাৰ্জ এইটো হৈছে এটা নেটৱৰ্কৰ পৰা আন এটা নেটৱৰ্কলৈ ফোন কৰোঁতে যিটো কানেক্ট কৰি দিয়ে তাৰ বিনিময়ত যিটো চাৰ্জ লয় সেই চাৰ্জটো হৈছে IUC চাৰ্জ। Jioৰ পৰা পুনৰ এটা ইম্পৰ্টেণ্ট এনাউন্সমেন্ট আহিছে, সেইটো হৈছে যিসকল গ্ৰাহকে 9 অক্টোবৰ বা তাৰ পূৰ্বে কোনো ৰিচাৰ্জ কৰিছে তেওঁলোকে সেই ৰিচাৰ্জ প্লেন শেষ নোহোৱালৈকে আন নেটৱৰ্কৰ নম্বৰলৈ বিনামূলীয়াকৈ কল কৰিব পাৰিব। যেতিয়া সেই প্লেন শেষ হ'ব তেতিয়া গ্ৰাহকজনে 99 Jio ইউজাৰ অৰ্থাৎ আন নেটৱৰ্কৰ নম্বৰলৈ কল কৰিবলৈ ভৰিব লাগিব মিনিটত 6 পইচাকৈ টকা। অৰ্থাৎ এতিয়া যিটো আমাৰ ৰিচাৰ্জ হৈ আছে সেই ৰিচাৰ্জটো শেষ নোহোৱা পৰ্যন্ত আমি কোনো ৰিচাৰ্জ কৰাৰ প্ৰয়োজন নাই, কিন্তু সেই ৰিচাৰ্জটো শেষ হোৱাৰ পাছৰ পৰা আমি ভৰিব লাগিব 6 পইচাকৈ টকা প্ৰতি মিনিটত। ধন্যবাদ। যদি ভিডিওটো চাই ভাল লাগিছে প্লিজ লাইক, সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ দ্য ভিডিও।